বন্ধুসকল আজি আমি যাবলৈ ওলাইছো এটা গানৰ কাৰণে শুটিংৰ লোকেশন চাবলৈ যাবলৈ ওলাইছো আপোনালোকক তাত গৈ পেলানি লোকেশন বিলা আপোনালোককো দেখুৱাম আমি নিজেও চামগে কাৰণ গান লৈ লোকেশন হয় এতিয়া ভাবিছো বগিন্দিত সয়েল বুলি এখন আছে কিন্তু প্ৰথম সয়েলখন নহয় আৰু ওচৰৰ পৰা যে কিমবিলা জায়গা আছে তাকে আমি চাওঁগে বলক ভিডিওটো আৰম্ভ কৰো এতিয়া আমি আহি আছো আপোনালোকে দেখিছে শুটিংৰ কাৰণে লোকেশন চাবলৈ আহি আছো বগিন্দি সয়েলত আপোনালোকক যিমান পাৰো সকলোখিনি দেখুৱাবলৈ যত্ন কৰিম ইয়াৰ লোকেশন বিলাক বহুত ধুনীয়া লোকেশন আগতে বহুতবাৰ আহিছো ইয়াত বহুত ভিডিও কৰিছো ইয়াত এইখন দলং দেখিছেনে বাহৰ দলংখন ইমান ধুনীয়া লাগে নহয় দলংখন ইয়াত পিকনিক খাবলৈ মানুহ বহুত দূৰৰ পৰা বহুত ভাল লাগে ইয়াত আহি বহুত ভাল লাগে কৈছো নহয় আপোনালোক আহিব চাব অলৰেডি বগিন্দি সয়েল ইয়া পাছোহি দেখিছে আপোনালোকে ইয়া দেখিছে আপোনালোকে এইখন অকমান পানী আছে পানী এতে পাৰ হৈ লৈছে তাৰপিছত বগিন্দি সয়েল আহিছো মানুহ বহুত কিন্তু আজি সয়েলত আজি বহুত মানুহ আছে আমি ইয়াৰ পৰা আঁতৰৰ পৰা দেখিয়ে আছো গৈ পালংগে চাব আপোনালোকক দেখুৱাম ইয়াত য'তো পাৰ্টি আহিছে পিকনিক খাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত পিকনিক খাই আহি ধুনীয়াকৈ আপোনালোকো আহিব গতিকে ইয়াত আহি পেলানি পিকনিক খাবলৈ আহিব ইয়াত প্ৰতিদিনাই অকল আজি বুলিয়ে নহয় সদায় প্ৰতিদিনাই ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত পিকনিক খাবৰ কাৰণে আপোনালোকে দেখিছে ইয়াত য'তো মানুহ আছে ইয়াত ধুনীয়া লাগে বিন্দাস জেগা মুকলি পৰিৱেশ ইয়াত মানুহে বিভিন্ন ধৰণৰ টেনচনত থাকিলেও একেবাৰে মন মুকলি হৈ যায় আকৌ এই বেলেগ এখন সয়েল আহিছো ওচৰতে আৰু এখন সয়েল আছে এখন অলপ দূৰ আছে আহি আছো কিন্তু আগতে অহা নাই আজি মানুহ সুধি আহি ওলাইছোহি ইয়াতো আহি পেলানি কি দেখো কি কথা নাজানো কিন্তু আহি আছো অলৰেডি লোকেশনটো চাই যাওঁ তেতিয়া ভালেই হ'ব অলৰেডি পাছোহি জেগাবিলাক আপোনালোকক দেখুৱাই লওঁ এতিয়া আমি আহি ইয়াত পালো আপোনালোকৰ জেগাবিলাক অলৰেডি দেখুৱাছোৱে কিন্তু ইয়াত এটা কথা ভাল হ'ল আজি অহা কাৰণে দিনেশ দাইহেতো ইয়াত শ্বুটিং কৰি আছে শ্বুটিঙৰ আপোনালোকক কিছুমান সেই দেখুৱাবলৈ লৈছোঁ আপোনালোকে চাই লওক দিনেশ দাইহেতো শ্বুটিং কৰা জেগাবিলাকো চাব কেনেধৰণে কি শ্বুটিং কৰিছে তাকো অলপ দেখুৱাব পাৰিম চাওক আপোনালোকে অলৰেডি সেই দিনেশ দাইহেতে অলপ আঁতৰত শ্বুটিং কৰি আছে আজি ভালেই হ'ল আজি ভিডিঅ'টো দেখুৱাবৰ কাৰণে ভাল হ'ল দিনেশ দাইহেতে শ্বুটিং কৰি আছে অলপ আঁতৰত আপোনালোকক দেখুৱাই লওঁ দিনেশ দা দেখিছে নহয় আপোনালোকে দিনেশ কামানে শ্বুটিং কৰি আছে অলৰেডি ভালেই হৈছে লগতে বিদ্যুতো আছে মোৰ লগৰে তে শ্বুটিং কৰি আছে গানৰ শ্বুটিং আজি ভালেই হ'ল আপোনালোককো অলপ দেখুৱাব পাৰিছোঁ বিশেষকৈ আমি নিজৰ শ্বুটিঙৰ কাৰণে লোকেশ্যন চাবলৈ আহিছিলোঁ ভালেই হ'ব ইয়াৰ লোকেশ্যনবিলাক অলৰেডি ভালেই পাইছোঁ আমাৰ গান কাইলৈ শ্বুটিং হ'ব কাইলৈতো আপোনালোকক দেখুৱামেই অলৰেডি কিন্তু ইয়াত আপোনালোকে আকৌ এইটো শ্বুটিঙো দেখুৱাই দিছোঁ অলপ চাব গানটো মই লিংকটো পিছত দৰকাৰ হ'লে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব বহুত ধুনীয়া জেগা লোকেশ্যনবিলাক বহুত ভাল ইয়াত মুঠতে গুলি বিন্দাস জেগা কৈছোঁ নহয় আপোনালোকক একদম গুলি ইয়াত ধুনীয়া লাগিব মুঠতে ইয়াত য'ত ইয়াত ল'ৰা ছোৱালীও আহিছে ওচৰৰ পাজৰে ল'ৰা ছোৱালীবিলাক আহিছে আছেহি এতিয়া ড্ৰোনখন চলাই আছে দেখিছে আপোনালোকে ড্ৰোন তেনেকৈ শ্বট লৈ আছে এতিয়া বিশেষকৈ অলৰেডি ভালেই লাগিব ইয়াত গানটো ভাল হ'ব লাগে দেই এনে জনামতে অলৰেডি গানটো ভাল গান হয় ইয়াতকৈ আপোনালোকক ভাল দৃশ্য দেখুৱাই যাম আগত কিন্তু আজি এতিয়া শ্বুটিঙৰ অলপ চাইছোঁ বিদ্যুৎ হাই এই দিনেশ দে কৈছে হাই দিনেশ দে হাই ইয়াত সৰু কণ ল'ৰা ছোৱালীহঁতে দেখিছে আপোনালোকে আকৌ অলপ এতিয়া আঁতৰলৈ আহিছোঁ আঁতৰলৈ আহি সয়েলখনৰ কিছুমান জেগাবিলাক চাই যাওঁ ইয়াত অলপ শিলৰ জেগা আছে ইয়াত দেখিছোঁ অলপ শিল ছাইডতে দমাই থৈ দিয়া আছে সেই শিলবিলাকতো ধুনীয়া শ্বট ল'বৰ কাৰণে ধুনীয়া হ'ব ইয়াত কিন্তু এটা কথা ইয়াত য'ত মানুহবিলাকে আহি পিকনিক খাই পেলানি ইয়াত এই তলৰ জেগাবিলাক বহুত লেতেৰা কৰি থৈ দিছে এইবিলাক কিন্তু এটা কথা ইয়াত গছ গছনিবিলাকৰ আৰু যিটো পৰিৱেশটোৰ পৰা বহুত ভাল ইয়াত শ্বুটিঙৰ মানুহ ৰখি আছে ছাইডত মাক দেউতাহঁত আহিছে চাগে কিন্তু অলৰেডি আজি বহুত ভাল পালোঁ জেগাটো ভাল বেয়া নহয় আপোনালোকক কৈছোঁ ইয়ালৈ আহিব পাৰিব বগিন্দি সয়েল হয় বগিন্দি সয়েলৰ ছেকেণ্ড সয়েলখন এখন ইয়ালৈ আহিব আপোনালোকো আহিলে গম পাব
ইয়াত কিমান ধুনীয়া সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ আপোনালোকে আহি দেখিব। ইয়াত দেখিলে গম পাব, মই ক'বলৈ বাকী নাই আপোনালোকক। ইমান ধুনীয়া জেগাবিলাক সুন্দৰ সুন্দৰ জেগা। ইয়াতে এইবিলাক লোকেশ্যনতে আমি কাম কৰিমহি। এনেকুৱা লোকেশ্যনতে আমি কাম কৰিবৰ কাৰণে ধুনীয়া হ'ব। আমাৰ গানটোৰ কাৰণে সঠিক জেগাই পাইছোঁ অলৰেডি। গতিকে আৰু বিশেষ বহলাই নাথাকোঁ। আৰু যদি ক'ৰবাত জেগা আগত পাওঁ তেতিয়া আপোনালোকক দেখুৱাম। অলৰেডি ঘৰলৈ যাব টাইমো হৈছে, এতিয়া বহুত দেৰিও হৈ গৈছে। আমি বগীনদীলৈ আমাৰ দূৰো হয়, আমাৰ তাৰ পৰা বহুত দূৰ, প্ৰায় 40-50 কিলোমিটাৰ হ'ব বাইক লৈ আহিছোঁ আমি। গতিকে ইমান দূৰ ৰাস্তা আকৌ ঘৰলৈ ঘূৰি যাওঁতে অলপ দেৰিও হ'ব পাৰে। গতিকে আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে উভতিব টাইম হৈছে আৰু। ইয়াত একেখিনি বস্তুকেনো আপোনালোকক কিমাননো দেখুৱাই থাকিম। ইয়াত জেগাবিলাক অলৰেডি দেখুৱাইছোঁ আপোনালোকক, আৰু পাৰিলে আগত যদি ভাল ভাল জেগা পাওঁ তেতিয়াও দেখুৱাম আপোনালোকক অলৰেডি। কিন্তু এটা কথা, ইয়াই নহয়, এই ছাইডত অলপ শিল দেখুৱাই থোৱা আছে। শিল আপোনালোকৰ এতিয়া কেনেকৈ ক'ম, তাত ইমান ধুনীয়া ধুনীয়া শ্বট ল'ব পাৰিম। মই গানটো এনেও পিছত যেতিয়া ৰিলিজ হ'ব আপোনালোকক সকলোকে দেখুৱামেই, চাব গানটো। ইয়াত ভাল হ'ব, বেয়া নহয়। গতিকে আজি বিশেষ দেৰি নকওঁ। যদি আপোনালোকে মোৰ এই চেনেলটো ভিডিঅ'বিলাক চাই ভাল পাইছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কিন্তু কৰিব। কাৰণ মই বহুত কষ্ট কৰি ভিডিঅ' দি আছোঁ। আজি বহুত দিনৰ পৰা বহুত কষ্ট কৰি ভিডিঅ' দি আছোঁ। কিন্তু এটা কথা, মোৰ ছাবস্ক্ৰাইবাৰো আছে ইমানখিনি থকাৰ পিছতো ভিউৱাৰ্ছ একেবাৰে নাহে। কি কথা মই একেবাৰে ধৰিবই পৰা নাই। আপোনালোকে যদি চাই বেয়া পাইছে মোক কমেণ্ট কৰি জনাব লাগে বস্তুটো, যে চাই বেয়া পাইছোঁ, তুমি ভাল ইয়াতকৈ বেলেগ বেলেগ ভিডিঅ' দিবলৈ যত্ন কৰা। হয়, মই বেলেগ ভিডিঅ' দিবৰ কাৰণে নিশ্চয় যত্ন কৰিম। কিন্তু এটা কথা, মোৰ ভিডিঅ'বিলাকৰ ভিউৱাৰ্ছ একেবাৰে কম আহিছে। ইমান কষ্ট কৰিছোঁ আপোনালোকক ভাল কিছুমান ভিডিঅ' মনোমোহা উপভোগ কৰিবৰ কাৰণে, আগবঢ়াই দিবৰ কাৰণে মই বহুত যত্ন কৰি আছোঁ। কিন্তু বিশেষকৈ মোৰ ভিডিঅ'বিলাক ভিউৱাৰ্ছে কম, মানুহে চাবলৈ মন নকৰে। তাৰ ঠাইত যদি কোনোবাই কিবাকিবি বেয়া পাইছে সকলোখিনি মাফ কৰি দিব মোক। কিন্তু মই আৰু ভাল ভিডিঅ' দিবলৈ যত্ন কৰি থাকিম। এতিয়া নেক্সট মই শ্বুটিঙৰ ভিডিঅ'টো কাইলৈ আপোনালোকক আগবঢ়াই দি আছোঁ। তাৰপিছত মই আপোনালোকক এটা সুন্দৰ ভিডিঅ' দিম ভাবি আছোঁ, অলৰেডি কণ্টেক্ট কৰিছোঁ। সেইটো এতিয়া মই নকওঁ। এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ বাবে উপহাৰ দিবৰ কাৰণে সেই ভিডিঅ'টো লৈ মই নিজেও অপেক্ষা কৰি আছোঁ। গতিকে আপোনালোকক খুব কম সময়ৰ ভিতৰত এটা সুন্দৰ ভিডিঅ' আগবঢ়াই দিম। এতিয়া ঘৰলৈ যাব টাইমো হৈছে। গতিকে আজি বিশেষ দেৰি নকওঁ, ইমানতে সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ।